নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ এখন খাৰৰ তৰকাৰী। লাইপাত আৰু পিঠা দি এখন খাৰৰ তৰকাৰী। আৰু মইনো কেনেদৰে খাৰৰ তৰকাৰীখন বনালোঁ তাকে ভিডিঅ'টো চাই যাওকচোন। এয়া লাইপাতখিনি মই মিহিকৈ কাটি ল'লোঁ আৰু আলু কেইটামান দিছোঁ, পিঁয়াজ এটা দিছোঁ আৰু এয়া পিঠা আৰু খাৰ। আৰু পানীখিনি হাতেৰে চুব পৰাকৈ গৰম হ'লে পিঠাখিনি দি দিব লাগে। মোৰ পানীখিনি অকণমান উতলি গ'ল কাৰণে পিঠাখিনিয়ে চুপৰা লাড়ু বান্ধি গ'ল। আৰু এই লাড়ুখিনি মই হ'লেও পিছত ভাঙি দিছোঁ। তথাপিতো আপোনালোকে যদি বনায় তেতিয়া পানীখিনি বেছি গৰম হ'ব নিদিব। এয়া মোৰ পানীখিনি বেছি গৰম হৈ গ'ল যে। এতিয়া মই পিঠাখিনি দিয়াৰ পিছত ইয়াত লাই পাতখিনি দি দিলোঁ আৰু কাটি লোৱা আলু কেঁচুবোৰ দি দিলোঁ আৰু কাটি লোৱা পিঁয়াজটো ইয়াতে দি দিম। আৰু এয়া লাইপাত, পিঁয়াজ, আলু এই আটাইবোৰ দিয়াৰ পিছত ইয়াত মই এতিয়া খাৰখিনি দি দিম। অকণমান ইয়াত উতল আহিব, দিয়াৰ পিছতে এইখিনি এতিয়া মই ইয়াত খাৰখিনি দি দিম। এয়া মই খাৰখিনি দি দিলোঁ। আৰু এই খাৰৰ তৰকাৰীখন যে খাই বহুত ভাল লাগে আৰু বেছি ডাঠকৈ নমাব নালাগে, কাৰণ ঠাণ্ডা হৈ যোৱাৰ পিছত বহুত ডাঠ হৈ পৰে। সেইটো কাৰণে অলপ পানীকৈ নমাব লাগে। এয়া মোৰ খাৰৰ তৰকাৰীখন ৰেডি হৈ গ'ল। খাই যে বহুত ভাল লাগিছিলে। আপোনালোকে বনাই খাই চাবচোন। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগে।